ৰাইজ এতিয়া বসন্ত আহি আছে, আমাৰ হেঁপাহৰ ৰঙালী বিহু আহি আছে। সকলো ফালে কেৱল ঢোলৰ গুণগুমনি, পেঁপাৰ মাত আৰু গছ গছনিৰ পৰা পাত ওলাই ধুনীয়া বতৰ হৈ আছে। ফুল চুলবিলাক ফুলি আছে। এতিয়া এই বতৰ নেনাচি কেনেকৈ থাকোঁ হয়নে? আপোনালোকক মই ঢুলীয়া এটাক চিনাকি কৰি দিম। মোৰ মৰমৰ ঢুলীয়া এজন আছে ইয়াতে, তাৰ ওচৰত আহিছোঁ। আমি ঢোলৰ চাপৰ কেইটামান তাক বজাব ক'ম আৰু পেঁপাও বজাব। সি বহুত ধুনীয়া পেঁপা বজায় আৰু বাঁহী বজায়। বহুত কম বয়সতে সি বহুতখিনি জ্ঞান আয়ত্ব কৰিছে। তো তাক অকণমান আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। চেং ঢুলীয়া বজা। অঁ নাচি দিয়া অকণমান, তোমালোকে অকণমান নাচা দেই, পৰিবি চাবি আকৌ। প্ৰথমতে ঘেণ্টা কি আছিলে ন? ঘেণ্টা কি আছিলে গানটো? মই নাজানো বজাব, মই একদম বজাব নাজানো, ক্ষমা কৰিব দেই, ক্ষমা কৰিব।